খাই লওঁ এতিয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাই মই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এতিয়া সময় প্ৰায় 1মান বাজিছে নেকি। তাৰপৰা বেটীহঁতে আৰু দেউতাকে ভাত খাই আছে আৰু মই বাঁহগাজ এটা কাটি আনিছোঁ খৰিচা টেঙা বনাম বুলি। চাফা কৰি থৈছোঁ, এতিয়া ৰুকিম আৰু আহকচোন যাওঁ ৰুকিম। এইখিনি গাজ খৰিচা টেঙা বনাবলৈ ৰুকি আছোঁ। ৰুকিলোঁ আৰু এডোখৰি বাকী আছে, এডোখৰ ৰুকিলোঁ, তাৰপৰা ভাত খাব লাগিব। এতিয়া মই ৰুকি এটালোঁ বাঁহগাজ আৰু এতিয়া এই বটলটোত ভৰাইছোঁ। ইয়াত 3 দিনমানৰ কাৰণে তিয়াই থ'ম। তাৰপৰা খৰিচা টেঙা বনাম আৰু খৰিচা টেঙা বনাই আচাৰ থ'ম। আমাৰ এই বাঁহগাজ বহুতো ঔষধি গুণযুক্ত হয়। ইয়াত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, জিংক, কপাৰ, কাৰ্বহাইড্ৰেট, মেগনেছিয়াম, পটাছিয়াম আদি বিভিন্ন ধৰণৰ ভিটামিন থাকে আৰু ই বিভিন্ন ধৰণৰ ঔষধিৰ কাম কৰে। সেইকাৰণে বাঁহগাজ খাবও লাগে। আৰু বিভিন্ন ঠাইত ইয়াৰ বিভিন্ন নাম আছে। জাপানত ইয়াক কিং অফ ফৰেষ্ট ভেজিটেবলছ বুলি কোৱা হয়। এইখিনি এক বয়াম হৈ গ'ল আৰু এতিয়া মই এইখিনি ভিতৰত থৈ দিম কেইদিনমান। বাঁহগাজ ৰুকি এটালোঁ আৰু এতিয়া ভাত বাঢ়ি লৈছোঁ। ভাত খাম এতিয়া। ভাত খাই আকৌ এঠাইলৈ যাম। এই ওচৰতে হাবি এখন আছে, তাত লিচু আছে আৰু লিচি পাৰি খাবলৈ যাম। আপোনালোককো লগত লৈ যাম বাৰু, আহিব লগত, আঁতৰি নাযাব কিন্তু। এইফালে আমি পথাৰৰ মাজে মাজে বোকা গছকি লিচু খাবলৈ গৈ আছোঁ। ইফালে বাৰীখন, এইফালে ডাং চাং লৈ গৈ আছোঁ কাম কৰি দিয়া। তাৰপৰা লেচু পাৰি খাম, যিহেতু বতৰৰ বস্তু খাব লাগে। কিনাতকৈ গাঁৱলীয়া বস্তুৰ সোৱাদ বেছি আৰু যিহেতু আমাৰ ঘৰৰ ওচৰতে আছে সেইকাৰণে গৈ আছোঁ আমি পাৰি খাবলৈ আমাৰ পোনা পোৱালিবোৰৰ লগত। এইয়া আমি হাবিৰ মাজত পালোঁহি। হাবিৰ মানে আগতে আছিলে, এতিয়া নাই বাৰু, এতিয়া মুকলি হ'ল। এইজোপা গছজোপা ওচৰতে আছে, পাৰি খাব পৰাতহে কথা আৰু। এইবিলাক লমা লমে লিচু লাগি আছে। এতিয়া পাৰিব পাৰিম নোৱাৰিম, ডাউকিডাল লগাই চালেহে গম পোৱা যাব আৰু। ডাউকিডালে ঢুকি পালোঁ আৰু এতিয়া কেইটা পাৰিব পাৰোঁ। বেটীহঁতি খাব পৰাকৈ কেইটামান পালেও হ'ব, যিহেতু বতৰৰ বস্তু খাব লাগে। আমাৰ লিচু পৰা হৈ গ'ল। এই ডাং চাং লৈ আহি আছোঁ। বেছি নাই পৰা বাৰু, অলপ পাৰিছিলোঁ আৰু হাবি জেগা যে য'তে ত'তে সোমাই থাকিলে যিকেইটা পালোঁ লৈ আহিলোঁ আৰু আনিবলৈ পলিথিন চলিথিনো একো নিয়া নহ'ল। সেইকাৰণে চাদৰ কুচলিতে ভৰাই লৈ আহিছোঁ। কেইটামান পালোঁ আৰু সন্ধিয়া হৈ আহিছিলে, সেইকাৰণে বেছি বুটলি নাথাকিলোঁ আৰু বেছিকৈ পাৰিবলৈও বেয়া লাগিলে। সেইকাৰণে কেইটামান পাৰিলোঁ আৰু আন্ধাৰে মুন্ধাৰে বুটলিলোঁ, তাৰপৰা আহি দিলোঁ। হাবি জেগা যে ভয়ো লাগে অলপ। আৰু এতিয়া গোটেই বোকা পানী গছকি যোৱা কথা, সেইকাৰণে ফাৰ্ষ্ট টাইম ভৰিকেইটা ভৰি হাত ধুই লওঁ, তাৰপৰা আহি খাম আৰু বতৰৰ বস্তু লিচু। লিচিকেইটা আনিলোঁ বাৰু, এতিয়া খাইছোঁ। বৰ সোৱাদ নহয়, অলপ টেঙা টেঙা হৈ আছে। আমাৰ আজি খাই থকা হৈছে বাৰু। প্ৰথমতে আম খাই আছিলোঁ, আম খাই এটাইছিলোঁহে, আকৌ লিচু পাৰিবলৈ গ'লোঁগৈ, আকৌ এতিয়া লিচি খাই আছোঁ। দাঁতকেইটা টেঙা হৈছে আৰু ৰাতিকৈ বেলেগ ভাত পানী খোৱাহে দিগদাৰ হ'ব। খাব নোৱাৰিমেই নেকি টেঙা হৈ গ'লে দাঁতকেইটা। এতিয়া শেষ কৰি লওঁ লিচুকেইটা।